কোৱা তুমি মোক কিয় মাল খাবলৈ মানা কৰি থাকা কোৱাচোন তুমি গম পোৱা নাই আমাৰ নিচিনা যে মদাহীবিলাকে যদি মাল খুৱাই দিওঁ কিমানৰ লছ হয় তুমি জানানে কথাটো কি মানে শুনা তেনেহ'লে শুনা আমি যে মাল খাওঁ বটলবিলাক যেন পেলাই খাওঁ ভাঙা চিঙা বেপাৰীবিলাক আহে সিহঁতে সেইবোৰ বটলবোৰ লৈ যায় হয়নে সিহঁতে ঘৰখনৰ সংসাৰখনৰ কথা আছে নহয় আৰু শুনাচোন সেইবোৰ বাদ দিয়া এই আমি যাৰ পৰা যে আনো মালখিনি দোকানৰ পৰা যে আনো এই দোকানতো তাৰ পৰিয়াল আছে সিহঁতৰ ল'ৰা ছোৱালী ভৱিষ্যৰ কথা আছে হয় নহয় আমি আনা বন্ধ কৰি দিওঁ কি হ'ব কিমান লছিং হ'ব বাহিৰৰ পৰা যে অসমলৈ মাল আহে যে সেইটো টেক্সটো সেই টেক্স গোটেই অসমখন চলে তুমি গম পোৱা নোপোৱা ঠিক আছে দিয়া মই বাকীখিনি ৰাখা এতিয়া